বঢ়িয়া এয়া আজি অভিজিত Hey dosto, welcome back to my Abhijit vlog channel. So friends, আজি আহিছো দীপদাৰ ঘৰলৈ ভাঙা টিভিৰ দীপদাৰ ঘৰলৈ আহিছো। আপোনালোকে দেখা পাইছে এইটো দীপদাৰ ঘৰ। আমি ভিতৰলৈ দেখাম, দীপদাৰ ৰুমখন দেখাম, ইমান ধুনীয়া দীপদাৰ ৰুম। তো চাই থাকক ভিডিঅ'টো। কি আনবা লাগি আছো বাৰু বঢ়িয়া এয়া আজি অভিজিত ব্লগ আমাৰ ঘৰত লাগি আহিছে বঢ়িয়াকে আৰু কিবা কিবি ভিডিঅ' ই বনাই আছে আৰু কি কৰে কি নকৰে সি ধুনীয়াকে আপোনালোকৰ মাজত ভিডিঅ' কৰি দেখাব আপোনালোকে চাই থাকিব আৰু ধুনীয়াকে এয়া জাতীয় আমাৰ গামোচা এখন লৈ আহিল আৰু ধুনীয়াকে আমি এতিয়া বহিম। তো ফ্ৰেণ্ডছ এয়া চাওক দীপদাৰ ঘৰ ইমান ধুনীয়া চাওক ইয়াতে কি ধুনীয়া চিনাৰী ওপৰত জাপি তাৰপিছত ফটো চব এইবিলাক ধুনীয়া চাওক মই বেক কেমেৰা দেখাই আছো এয়া চাওক ফ্ৰেণ্ডছ কি ধুনীয়া জাপি ফটো চাওক কি ধুনীয়াকৈ ফটো আৰু এয়া চাওক বেক কেমেৰাৰে ধুনীয়া দেখা হ'ব এয়া পুৰস্কাৰ পোৱা এয়া ফটো আৰু এইটো 1 লাখ ছাবস্ক্ৰাইবাৰৰ বাটন আৰু এয়া সোফাত বহি আছে চাওক নাই নাই আৰু ইমান ধুনীয়াকৈ কষ্ট কৰি এই ভাইটিয়ে ভিডিঅ'বিলাক বনাই আছে আপোনালোকে ধুনীয়াকৈ চাব আৰু কি কৰি আছে আৰু একেলগে আমাৰ লগত চুনিলো আছে ইয়াকো পিছফালতে এতিয়া হাত খান দিয়ে আৰু ই ইমানখিনি কষ্ট কৰি আপোনালোকক মনোৰঞ্জন দিবা বা ভিডিঅ' কৰি আছে আপোনালোকে চাব ই কি কৈছে কি কোৱা নাই বঢ়িয়াকৈ কমেণ্ট কৰি ইয়াক জনাব ভাল পালেও গালি পাৰিবি বেয়া পালেও গালি পাৰিবি কৈ দিব কমেণ্ট কৰি জনাব আৰু কষ্ট কৰি আছে অসমীয়া ল'ৰা কিবা এটা কৰিব চেষ্টা কৰি আছে ভাল লাগছে ইয়াৰ যিখিনি আগ্ৰহ প্ৰতিভা দেখা পাই পেলাই আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব যদি এইটো ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবি শ্বেয়াৰ কৰিবি কমেণ্ট কৰি জনাবি আৰু যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবি যাতে ইয়াৰ কম দিনত 1 লাখ নহয় 1K ছাবস্ক্ৰাইবাৰ হয় তাৰে আশা কৰিছোঁ আৰু 1 লাখ যাতে আপোনালোকে কৰি দিয়ে তাৰে আশা কৰিছোঁ আৰু ধুনীয়াকৈ আমাৰ ঘৰত আহি পেলাই কেনেকুৱা পাইছে সি বঢ়িয়াকৈ গমে পাইছে বাৰু আপোনালোকে কেনেকুৱা পাইছে সেইটো আপোনালোকে কমেণ্ট কৰি জনাবি বঢ়িয়া ভাল লাগিল আপোনালোকে ইমানখিনি সময় দি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ।